তো এইবোৰ গোটেই মেখেলা চাদৰৰ দোকান হয়। এনেকৈ ৰাস্তাই ঘূৰি থাকোঁতে অন্তত লাগাল পাই বুলি ক'লো 100 টকা টিকেট আৰু 80 টকা ৰেল লাইনৰ সিটো পাৰে আছে মূৰ্তিবিলাক আছে ফাইনেলি বহি ল'লো Hey guys, welcome to my YouTube channel. বৰ্তমান আছো ঘৰত আৰু আজি গৈ আছো ৰাস চাব। আপোনালোকে জানে এইবাৰ নলবাৰীত 2 বছৰৰ মূৰত বহুত ডাঙৰকৈ ৰাস পাতিছে। তো বলকতে ৰাখক চিন্তি ভিডিঅ'টো আৰম্ভ কৰো। আৰু ইয়াৰ পৰা ভিউটো একদম আল্টিমেট লাগে। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। সৌটো আমাৰ ঘৰ আপোনালোকে দেখা পাই আছে। সৌটো আমাৰ ঘৰ আৰু আমাৰ ঘৰৰ পৰা এইটো ভিউ দেখা পায়। তো আজি মোৰ লগত বাইক আছে, বাইক নেনা বাৰু আগত দুজন ল'ৰা ৰখি আছে। সিহঁতৰ লগত যাম লাইন গাড়ীত যাম। লাইন গাড়ীত যোৱা মজাটো বেলেগ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় না নলবাৰী ৰাস য'ত ৰাস হয় প্ৰায় 7 কিলোমিটাৰ মান হ'ব আমাৰ ঘৰৰ পৰা। তো এতিয়া টাইম 3:15 হ'ল আৰু গধূলিকে যাম অলপ তেতিয়া ভাল লাগিব। ইয়াৰে ৰাস্তাটো চাওক না কি খাতাৰনাক ৰাস্তা আৰু এনেকৈ ধুনীয়া পৰিৱেশৰ মাজে মাজে আহি আছো আৰু মোৰ লগত আছে আকাশদ্বীপ হাও 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 পৰিল চাইকেলখন কিয় এনেকৈ ফেলে দিলে ষ্টেণ্ড নাই নেকি তো আকাশদ্বীপ আছে মোৰ লগত আকাশদ্বীপে মোক সম্পূৰ্ণলৈকে থবা গৈ আছে আৰু এই ঠাইটো দেখা পালি এটা কথা মনত পৰে আজিৰ পৰা 7-8 বছৰ পিছত ইয়াতে গৰু দৰাক দিবা আহিছিলো এইবোৰ তেতিয়া পথাৰ আছিল এতিয়া ফিচাৰী হৈছে বাৰু সৰু কালত দিনটোৱে চাগে ভাল আছিল ন আকাশদ্বীপ মজা আছিল তো বিন্দাস গৰু দৰাক দিব আহিছিলো ইয়াতে আৰু আগতে আমাৰ গৰু আছিল বহুত তন্ধৰ আছিল না গৰু তো আমাৰ দুটা আছিল গাভীৰ গৰু এটা গাই এটা গাভীৰ আছিল তাৰপৰা খিন্দিবে নাপলাই আপোনালোকে ৰাস দেখা পাই আছে আৰু আগত চাওক গোটেই ৰাসৰ মালা চালা দ্বীপ তো এতিয়া মেইন ঠাইটোলৈ গৈ আছো য'ত হ'ব চাৰ্কাছ কিবা কানি বহুত হ'ব এতিয়া মাস্ক মাৰি অৰে ৰাসখন গোটেই ৰাসখন চাই থাকিব লাগিব ইয়াৰ পৰা মাস্ক ললো দাদাজনৰ পৰা ব্ৰিজ বনাই আছে নলবাৰীত নতুনকৈ আৰু এইটো হৰি মন্দিৰ আৰু এইবাৰ এই ব্ৰিজখনৰ কাৰণে এইবাৰ ৰাস্তাটো অকণমান ঠেক হৈছে মানুহ অলপমান ভিৰ বেছি হ'ব এইবাৰ তো হৰি মন্দিৰৰ ভিতৰত সোমাই আহিলো ইয়াতে মূৰ্তিবিলাক আছে আৰু ইয়াতে যিমান মূৰ্তি আছে ইয়াতে নামবোৰ লিখি থৈ দিছে আপোনালোকে পঢ়ি চাব পাৰে আৰু এইফালে আছে শ্ৰীকৃষ্ণৰ গোবৰ্ধন ধাৰণ য'ত মানে এখন পাহাৰ কিলা আঙুলিটো দি দাঙি দিছে এখন পৰ্বত আৰু আগতে চাৰ্কাছ বিলাক ইয়াতে আছিল ইয়াতে সেইটো আছিল যিটো গাড়ী ঘূৰাই এই গাড়ী ঘূৰাও তো সেইটো আছিল ইয়াতে এইবোৰ গোটেই কিতাপৰ দোকান হয় এইবাৰ ইয়াতে কিতাপৰ দোকান দিছে আৰু এইবাৰ ৰেল লাইনৰ ওপৰেদি এইখন দলং হৈছে তো মেইন যিবিলাক চাৰ্কাছ আছে ৰেল লাইনৰ সিটো পাৰে আছে হৰি মন্দিৰৰ পৰা এই ৰেল লাইনৰ সিটো পাৰে আছে বৰ্তমান আছো চাৰ্কাছৰ আগত সেয়া চাৰ্কাছৰ টিকেট কাউণ্টাৰ সেইটো তো টিকেট কাউণ্টাৰ আছে 100 টকা টিকেট আৰু 80 টকা আমি বোৰে চাৰ্কাছ নাচাওঁ গাড়ী ঘোঁৰা চাৰ্কাছটো চাম আমি আৰু চকৰি তকৰিত উঠিম এইবাৰ মানে বহুত উল্টা পাল্টা হৈ গৈছে আমি চিনি পোৱা নাছিলো পুলিচ এটা সুধিলো তো সেইফালে আছে বোলে বহুত আগত নিছে আগতে য'ত আছিল চাৰ্কাছবিলাক গাড়ী ঘোঁৰা সেই চকৰিবিলাক য'ত আছিল এতিয়া তাতে নাই এতিয়া আগত আহিছে মেইন হাৱেৰ কাষত আহিছে বহুত ঘূৰিলো এতিয়া অলপ বহিছো হোটেলত কি খাবি পৰঠা খাবি না তো ৰাতিটো আৰু ভাত নাখাওৱে পৰঠা খাই লওঁ আৰু এইফালে পৰঠা আহি গ'ল চব্জি পৰঠা পিঁয়াজ চাটনি আৰু পৰঠা খাই হাতখন মুচি পকেটত ভৰাই 60 টকা উলিয়াই দি টিকেটটো কাটি দিলো আৰু এইবাৰ চাম বাইক ষ্টেণ্ড ছুপাৰ বাইক ষ্টেণ্ড আগৰ চকা পিছৰ চকা দাঙি ছুপাৰ বাইক চলাব তো
তো এইবাৰ মেইন ঠাইটোলৈ গৈ আছোঁ, যিটোত উঠিম বুলি ঘৰৰ পৰা আশা কৰি আহিছিলোঁ, ডাঙৰ চকৰি। এইবাৰ এইটোতে উঠিম, প্ৰথমবাৰ উঠিম জীৱনৰ। তো আপোনালোকে অলপ আশীৰ্বাদ দিব যাতে একো নহয় মোৰ। ও রং বিরঙর মেলা খেলা তো এইবোৰ গোটেই মেখেলা চাদৰৰ দোকান হয়। তো এনেকৈ মস্ত ভিৰত 80 টকা দি ডাঙৰ চকৰিটোৰ টিকেট কাটি ললো আৰু এইবাৰ এইটোতে উঠিম। খেলা নাচ রখেরে জিপাল নিখা রাখু সবর সন্দে সন্দে আজিপুর হয় খবরে আখা ফাইনেলি বহি ললো, প্ৰথমবাৰ উঠিছোঁ আজি। হয় খবরে আখা ও মানুহ মানুহৰ সমাগত নলবাৰী আজি মুখৰিত রাত পূর্ণিমার চন্দ্রমাই রাত তুলি করে আলোকিত এই যে নলবাৰী রাত আমার নলবাৰী রাত ও নলবাৰী রাত আমার নলবাৰী রাত ও নলবাৰী রাত আমার নলবাৰী রাত আৰু এনেকৈ ৰাস্তাই ঘূৰি থাকোঁতে মহন্তদা আৰু মৃন্ময়দাক লাগাল পাই গ'লো। মানে আমাৰ ঘৰৰ ওচৰতে না একবাৰ চাবা আহিলোঁ এনেই আৰু মানে আছে বহুত দিন আছে তো আজি আহিলোঁ বাৰু একদিনতো ভালকৈ গোৱাত গ'ল না আজি চাই লওঁ সদায় দেখি বহুত ভাল লাগিল লগ পাই। আৰু সকলোৱে আহক ৰাসত নলবাৰী ৰাসত চাগে গাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি মজা মজা ভিডিঅ' দি থাকে। তো আমাৰ ভাগিনৰ কাৰণে এইটো আৰু এই গাড়ীখন আৰু এইটো বলটো লৈ ললো, এনেকৈ দিলে জ্বলি উঠে। আৰু মোৰ লগত ই আছে আৰু ই আছে, নামটো কৈ দি তোমাৰ ইনামুল। তো আজি ৰাস চোৱা মানে বহুত কমপ্লিট হৈ গ'ল, 80% মান ৰাস চালোগে আৰু 20% মান চাবা আছোঁ। তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পাইছে লাইক এটা কৰি দিব প্লিজ। বহুত কষ্ট হৈছে ভিডিঅ'টো বনাওঁতে, ইমান মানুহৰ মাজত খোজকাঢ়ি ভিডিঅ'টো বনাইছোঁ। আৰু এইফালে ভাগিনলৈ কি এইবিলাক খেলা বস্তু আনিছোঁ। আৰু ৰিক্স নাই, কালি এবাৰ যাবও পাৰোঁ ৰাসক। বহুত ভাল লাগিল আজি গৈ, আৰু মহন্তদা মৃন্ময়দাক লগ পাই আৰু বহুত ভাল লাগিল। তো এতিয়া বহুত ৰাতি হ'ল, ঘূৰি নাই বাৰু, 10টা বাজিল। মই টাইমটো চালোঁ এতিয়া। তো দিয়ক দে, গুড নাইট, বাই বাই, জয় অসম। লাইক এটা কৰি দিব।